আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কি ধৰণে তেজপুৰৰ এজন অসমীয়া যুৱকে ৰাস্তাৰ কাষতে বড়া পাও ব্যৱসায় কৰি এখন ৰেষ্টুৰেণ্ট খুলিবলৈ সক্ষম হ'ল। লগতে তেখেতৰ কন্যা সন্তান জন্ম হওঁতে কি ধৰণে তেখেতে সমগ্ৰ তেজপুৰবাসীক বিনামূলীয়াভাৱে বড়া পাও খুৱাইছিলে বলকচোন জানো আজিৰ এই ভিডিঅ'টোত। এজন ভদ্ৰ, সবল আৰু কষ্ট কৰি খোৱা অসমীয়া যুৱক চিনাকি কৰাইছোঁ ৰঞ্জিত তামুলী। Well, hi viewers, মই আহি পাইছোঁ আজি তেজপুৰ ইউনিভাৰ্চিটি আৰু ইয়াৰ পৰা মই আপোনালোকক দেখুৱাম আজি এটা বিৰাট ইণ্টাৰেষ্টিং ষ্টৰী। চাই থাকক, আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকে যথেষ্ট ভাল পাব। হয়, মই আজি আহি পাইছোঁহি তেজপুৰ ইউনিভাৰ্চিটি, কাৰণ তেজপুৰ ইউনিভাৰ্চিটি গেটৰ সন্মুখতে ৰঞ্জিত তামুলীয়ে খুলিছে এখন নতুন ৰেষ্টুৰেণ্ট। বলকচোন সম্পূৰ্ণ ডিটেইলছ জানো তেখেতৰ মুখেৰে। মোৰ নাম ৰঞ্জিত তামুলী হয়। ঘৰ মোৰ আপোনাৰ উদয়নপথ হাৰিগাঁও। আৰাম দৰং কলেজৰ আৰম্ভণি প্ৰথম মোৰ আপোনাৰ লকডাউনৰ পৰাই হৈছে আৰু ক'ভিডৰ পৰা 1920 লকডাউন দিছিলে আপোনাৰ। ফাৰ্ষ্টতো মই আপোনাৰ চেফ্ৰনত জব কৰি আছিলোঁ আৰু জব কৰাৰ পিছত আপোনাৰ যেতিয়া কৰোণাটো খতম হ'ল, যেতিয়া খুলিলে তাৰপিছত মোৰ এটা মানে দিমাগত আছিলে কি মই এটা ফাষ্ট ফুড কাউণ্টাৰ খুলিম বুলি বহুত ইচ্ছা আছিলে, আগৰ পৰাই ইচ্ছা আছিলে আৰু চবতকৈ বেছি ইচ্ছা আছিলে মোৰ দৰং কলেজৰ সন্মুখত খোলাটো। দৰং কলেজৰ সন্মুখত যেতিয়া দোকান এখন পালোঁ, তাৰপিছত দৰং কলেজত খুলিলোঁ আৰু তাৰপিছত বহুত ভাল ৰেছপন্স পাইছোঁ আমাৰ তেজপুৰ ৰাইজৰ আৰু দৰং কলেজ ষ্টুডেণ্ট চবেই বহুত মৰম দিছে আৰু তেখেত আৰু আপোনাৰ চেনেল দুই তিনিটা আপুনি এডভাৰটাইজিং দিছিলে, তাতো মোৰ বহুত ধুনীয়া এটা এডভাৰটাইজিং হৈছিলে, তাতো বহুত ভাল ৰেছপন্স পাইছিলোঁ। সেইগিলা জোৰত আৰু ভাবিছিলোঁ কি আৰু এখন ডাঙৰকৈ অকণমান খুলিম বুলি। মোৰ অকলে বিজনেছ নহয় আৰু এজন মোৰ লগত আছে অমন দা বুলি। বিয়া হৈছিলে, বিয়া হওঁতে মানে আগতে এটা ইচ্ছা আছিল কি মোৰ যদি বেবী গাৰ্ল হয় তেতিয়াহ'লে মই সকলোকে ফ্ৰীতে খুৱাম আৰু ভগৱানে মোৰ এইটো শুনিছে আৰু সেইকাৰণে মই মানে সেইদিনা মই ফ্ৰী বড়া পাও খুৱাইছিলোঁ। ইয়াতো খুলিছোঁ আজি আৰু ইয়াতো আজি আমি ফ্ৰী বড়া পাওৱে ৰাখিছিলোঁ। আজি অ'পেনিঙৰ কাৰণে আমি ফ্ৰী বড়া পাওৱে ৰাখিছিলোঁ। আহিছে, সকলো আহিছে আজি আৰু যিমান ইউনিভাৰ্চিটি ষ্টুডেণ্ট হয় সকলোৱে আহিছে আৰু খুবেই ভাল পাইছে চবেই। আৰু আপুনি চাব পাৰে চব স্পিডে লিখি গৈছে আৰু প্লান এতিয়া একো নাই, এইখন এতিয়া চাওঁ কেনেকৈ ভাল ৰেছপঞ্চ হয়। তাৰপিছত আৰু এটা মোৰ লগৰ আহিছে, এতিয়া লক্ষ্ণৌৰ পৰা ফোন আহিছে, তেখেতকো এইটো কনচেপ্ট লাগে বুলি কৈছে। এতিয়া নেক্সট ইয়েৰ চাগৈ মই লক্ষ্ণৌ যাম। নাই তেজপুৰ মানে মই বাহিৰত থাকি আহিছোঁ আৰু বহুত বছৰ আৰু তাৰপিছত যে অকল তেজপুৰ বুলিয়ে নহয়, মোৰ অসমৰ কাৰণে বহুত মানে মোৰ কি ক'ম আৰু মোৰ মুখত ইমান হেৰি নাই আৰু মোৰ অন্তত মই অসমখনত বহুতেই মৰম কৰোঁ আৰু আধা ইণ্ডিয়া ঘূৰি আহিলোঁ, সৰুৰ পৰাই ঘূৰিছোঁ কিন্তু অসম নিচিনা কোনো জেগা নাই। বহুত ধন্যবাদ আপোনাৰ সকলো তেজপুৰ ৰাইজকে বহুত ধন্যবাদ আৰু মই তেজপুৰ ৰাইজকো কৈছোঁ কি আপোনালোকে আহিব এদিন আৰু ইয়াত চাই যাব আৰু খায়ো যাব। ৱেল ভিউৱাৰ্ছ, ৰঞ্জিত তামুলী আৰু তেখেতৰ বড়া পাওৰ এই কাহিনী আজি হয়তো আপোনালোক সকলোৱে চাই যথেষ্ট ভাল পালে আৰু আশা কৰোঁ তেখেতকো বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনলৈ আৰু আগবাঢ়ি যাওক আৰু নতুন জেগা তেখেতে আৰম্ভ কৰক, তাকে সেইটো শুভেচ্ছা থাকিলে। আৰু আগন্তুক দিনলৈ আকৌ আহিম আপোনালোকৰ সন্মুখত এটা নতুন জেগাৰ নতুন ভিডিঅ' লৈ পেলাই। তেতিয়ালৈকে চাই থাকিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। আপোনালোক সকলোক নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে ধন্যবাদ আৰু জয় অসম।